দল হিচাপে এটা উদ্দেশ্য লৈ পেলাই এটা লক্ষ্য লৈ পেলাই কাম কৰি আছোঁ আৰু এতিয়া বড়োলেণ্ডত UPPL আৰু BJP যৌথভাৱে চৰকাৰ চলি আছে আৰু সেই চৰকাৰখনৰ মূল উদ্দেশ্যটোৱে হৈছে আমাৰ সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা শান্তি আৰু সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সম উন্নয়ন এই উদ্দেশ্যটো আগত ৰাখি আমি কাম কৰি আছোঁ আৰু অসমত বৰ্তমান যি চৰকাৰ আছে মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰখনৰ যিটো বড়োলেণ্ডক লৈ পেলাই যিটো এজেণ্ডা ভাৰত চৰকাৰৰ যিটো এজেণ্ডা এটাই এজেণ্ডা ইয়াত আছে যে ইয়াত বসবাস কৰা 35 লাখ জনসাধাৰণে সদায় মানে এটা নিৰাপত্তা পাব লাগে শান্তি সম্প্ৰীতিৰে সকলো থাকিব পাব লাগে আৰু ইয়াত যিখিনি কাম কাজ হয় ইয়াত সকলো সমভাগী হ'বলৈ এটা সুযোগ পাব লাগে আজি স্বাধীনতাৰ ৭৫ বছৰৰ পিছতো আমাৰ অঞ্চলত বহুতখিনি অঞ্চল আছে য'ত যাতায়াতৰ ব্যৱস্থা নাই বহুতখিনি অঞ্চল আছে য'ত এতিয়াও মানে নেটৱৰ্ক নাই তেনেকুৱা বহুত অঞ্চল আছে য'ত হস্পিটেল নাই এই সমস্যাবিলাক আজিও আমাৰ অঞ্চলবিলাকত আছে চ' এইটোকে আমি সমাধান কৰিবৰ কাৰণে BTC বা BTRক যিখিনি পুঁজি আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহিছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা যিবিলাক আমাক চেণ্ট্ৰেল স্পন্সৰ স্কিমবিলাক আহিছে এইবিলাক আমি 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে কিছুমান আঁচনি আমি হাতত লৈছোঁ আৰু যিবিলাক ফ্লেগশ্বিপ স্কিম আছে এইটো প্ৰায়ৰিটিত আমি ইয়াত মানে ইমপ্লিমেণ্ট কৰিব কাৰণে কিছুমান একশ্যন প্লান আমি বনাই আছোঁ আৰু কাউন্সিলত যিখিনি টকা আহিছে এই টকাবিলাক প্ৰত্যেকটো টকাই যাতে পাব্লিকৰ কাৰণে লাভালাভৰ কাৰণে ব্যৱহাৰ হয় ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ যিটো মেকানিজমবিলাক আমি ঠিক কৰি আছোঁ আগতে যিটো মেকানিজম আছিলে যে কোনো ফাইনেন্স ডিপাৰ্টমেণ্ট ইয়াত নাছিলে কোনো প্ৰচেছবিলাক ঠিকমতে হোৱা নাছিলে আৰু আজি আমি সেই প্ৰচেছবিলাক ঠিক কৰিছোঁ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি এটা প্ৰায়ৰিটি দিছোঁ ইয়াৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ জীৱনৰ মানদণ্ডটো যাতে উন্নত কৰিব পৰা যায় ইয়াৰ কাৰণে কিছুমান আঁচনি হাতত লোৱা হৈছে তেওঁলোকৰ শাসন আহিব বুলি যিটো কথা কৈছে ইয়াত কোনো বাস্তৱতা নাই আৰু কোনো কাৰণতে আহিব নোৱাৰে কাৰণ আজি তেখেতসকলৰ যিটো MCLA বিলাক দিনত কাৰোবাৰ লগত ৰাতিৰ কাৰোবাৰ লগত কথা পাতি আছে মোৰ লগতো তেখেতসকলৰ দলৰ বহুত নেতা এনি টাইম কথা পাতি থাকে আৰু এইটো সময়ৰে কথা বহুত নেতা আমাৰ দলতো আহিব বিচাৰে কিন্তু আমি যিহেতু BJP এই অঞ্চলৰ প্ৰশাসন যন্ত্ৰটো আমি ঠিক কৰি ল'ব বিচাৰিছোঁ সেইকাৰণে কোনোবা পাৰ্টিত অহা যোৱাবিলাক আমি গুৰুত্ব দিয়া নাই গতিকে এই মুহূৰ্তত BPFে তেনেকুৱা কোনোবা চৰকাৰ গঠন কৰিব পাৰিব কিবা পাৰিব তেনেকুৱা কোনো পৰিৱেশ নাই এইটো এনে আভুৱা এইটো আজিৰ কথা নহয় আমি শপত গ্ৰহণ কৰাৰ আগতেও তেখেতসকলে চৰকাৰ ভাঙিব বিচাৰিছিলে শপত গ্ৰহণ কৰাৰ পিছতো তেখেতসকলে হাইকোৰ্টত কেছ দি পেলাই চৰকাৰ ভাঙিব বিচাৰিছে আৰু প্ৰত্যেকটো মুহূৰ্তত তেখেতসকলে অকল চৰকাৰ চেঞ্জ কৰাৰে কথা কয় কিন্তু সেই কাউন্সিলত আহি যে ভাল পলিচি ল'বৰ কাৰণে তেখেতসকলে ভাল কথা ক'ব লাগে ভালকৈ অংশগ্ৰহণ কৰিব লাগে আজি তেখেতসকলৰ দলৰ মুৰব্বীজন যিজনে আজি বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব ল'ব লগা আছিলে সেইজনে আজি ইমানবাৰ কাউন্সিল হৈ গ'ল এটাও কাউন্সিলত উপস্থিত নাই যিটো কাউন্সিল চিটিঙত কাউন্সিল এছেম্বলিত এটাতো মানে উপস্থিত নাই এইটোৱে বুজায় যে তেখেতসকলে এই অঞ্চলৰ ৰাইজৰ কিবা এটা বিনিফিট হোৱাটো নিবিচাৰে ৰাইজৰ কাৰণে কিবা এটা ভাল চিন্তা কৰিব নিবিচাৰে কাৰণ এই কাৰণে যোৱা 15 বছৰত যিটো চৰকাৰ চলি আছিলে তাত কোনো নিয়ম নীতি নাছিলে এই নিয়ম নীতিটো আজি আমি ঠিক কৰি দিয়াৰ কাৰণে তেখেতসকলে হেডেক হৈছে আৰু মূল কথাটো হৈছে আজি আমি বহুতখিনি ফাইল আমাৰ হাতত যিটো পৰিছে আমি যিটো নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে ইয়াত বহুতে ৰঙা ঘৰত যাব এই ফাইলবিলাক আমি তন্ন কৰি ষ্টাডি কৰি আছোঁ আৰু বহুতখিনি ফাইল এতিয়া ক্লিয়াৰ হৈ আহিছে 1000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে যিটো দিছিলে মোদীজীৰ যিটো চৰকাৰ আহিছিলে নেতৃত্বত যিটো 1000 কোটি দিছিলে ইয়াৰ 200 কোটি টকাটো তেখেতসকলে ডাইভাৰ্ট কৰি পেলাই পুৰা খুটা কম্বল ছাপ্লাই দিছে এই ফাইলবিলাক আমাৰ হাতত পৰিছে এতিয়া তেনেকুৱা বহুত ফাইল আছে আৰু সেইবিলাক ভয় কৰি পেলাই তেখেতসকলে যেনেকৈ নহওক চৰকাৰটো চেঞ্জ কৰি নিজকে বাছৰ কাৰণে চিন্তা কৰি আছে কিন্তু 35 লাখ জনসাধাৰণক যে তেখেতসকলে মানে আগুৱাই লৈ যাব লাগে তেখেতসকলৰ কাৰণে যে এছেম্বলিত আহি কথা পাতিব লাগে আলোচনা কৰিব লাগে তাত তেখেতসকলৰ কোনো যোগদান নাই গতিকে বড়োলেণ্ড অঞ্চলত গণতন্ত্ৰটো শক্তিশালী ৰূপত আমি লৈ যাম ইয়াত কোনো কাৰণত বন্দুক বাৰুদৰ পৰিৱেশ পুনৰ হ'বলৈ দিয়া নহ'ব সকলো বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী নিজৰ অস্তিত্ব লৈ জীয়াই থাকিব পাৰিব আৰু দীঘলীয়া বড়ো সংগ্ৰামৰ যিসকল শ্বহীদ
যিসকল আমাৰ যোদ্ধা সকলো ন্যায় পাব লাগিব, অধিকাৰ পাব লাগিব, এইটো লক্ষ্য লৈ পেলাই আমি কাম কৰি আছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তামোলপুৰলৈ আহিব। তাত এটা চেণ্টৱেষ্ট যিটো আছে তেখেতসকলে অৰ্ডিনেন্স ফেক্টৰী এটা তেখেতে ভূমি পূজন কৰিব আৰু তাত হাজাৰ হাজাৰ মানুহ তাতে একেলগে অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাব।